আজিৰ ভিডিঅ'টোত দেখিবলৈ পাব আপোনালোকে নদীত জাপ মৰা আৰু প্ৰথমতে মই ষ্টাৰ্ট কৰোঁ জাপ মাৰিলোঁ নদীত। বহুত দিনৰ মূৰত আজি নদীত গা ধুবলৈ আহিলোঁ আৰু বৰ্তমান মই এইফালে মাছ কিনিবৰ কাৰণে আহিছিলোঁ আৰু দেখিছোঁ আমাৰ গাঁৱৰ ওচৰৰ ল'ৰাবিলাকে নদীৰ ওপৰত জাপ মাৰি গা ধুই আছে। তাকেই দেখি মোৰো মন লাগিলে, ভাবিলোঁ ময়ো 2-3টামান জাপ দি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কোনে কেনেকৈ জাপ মাৰে আপোনালোকে তাকে দেখাম আজি। আৰু এওঁলোক হৈছে আমাৰ ভাইটি, গাঁৱৰ ঘৰৰে হয়, চব নিজৰ নিজৰ ভাইটিয়ে হয় গোটেইকেইটা। আৰু এওঁলোকে এখন শ্বৰ্ট ফিল্ম বনাই আছে জোন তৰা বুলি। তো চিনেমাখন আপলোড দিয়া নাই বৰ্তমান, এডিটিং কাম চলি আছে। তো আপোনালোকে জোন তৰা ফিল্মখনো শ্বৰ্ট ফিল্মখন চাই দিব। মই যেতিয়া হেৰি হয় আপোনাৰ আপলোডিং কৰাৰ পিছত মই আপোনালোকক লিংকটো দি দিম। আজিলৈ নদীত জাপ দিয়া ভিডিঅ' ইমানেই, আৰু এইখন হৈছে মোৰ মৰমৰ বাইকখন। আৰু আজিলৈ বাই বাই সকলোকে।